ৰাইজক বিজেপি চৰকাৰে সদায় দিম বুলি মাছ মাংস উন্নয়ন দিম বুলি কৈ আশাত ৰাখিব, আশা কেতিয়াও পূৰ্ণ কৰিব নোৱাৰে। আৰু এইখনে এইখন বাজেট, এই বাজেটত অসমৰ ৰাইজক মই অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে বৰ বেছি আশা নকৰিব। ইয়াত পুৰণি কথাবোৰে আছে, যেনেকৈ ধৰক 1 লাখ চাকৰি। অসমৰ ৰাইজৰ শুনি কাণ ঘোলা হৈ গৈছে। 1 লাখ চাকৰি, 1 লাখ চাকৰি, 1 লাখ চাকৰি। এই বাজেটতো 1 লাখ চাকৰি আছে। এই বাজেটত অসমৰ ৰাইজে আশা কৰিছে যে 1 লাখ চাকৰিটো আগত ঘোষণা হ'লেই নতুনকৈ আৰু কিমান লাখ চাকৰি দিব, এই কথাবোৰ ইয়াত থাকিব লাগিছিল। এই বাজেটে প্ৰতিটো বিভাগতে তেনেকুৱা কথাবোৰ কেৱল চূড়ান্তভাৱে কৰিম বুলি কোৱা নাই, আশাহে দি থৈ গৈছে। গতিকে এইখন হৈছে আশাৰ বাজেট। আশা কৰাটো ভাল, কিন্তু বিজেপিৰ ওপৰত অসমৰ ৰাইজৰ বা আমি বিধায়ক হিচাপে আশা সফল হ'ব নে নাই এই কথা কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ। গতিকে এই বাজেটখন এটা ধৰক এটা বজাৰত যেনেকৈ আমি হোলী আহি আছে, ৰং কিনিবলৈ যাওঁ, পেকেটত ডাঙৰ পেকেট, তাত আমি ভাবোঁ বহুত ৰং আছে। পেকেটখন বজাৰৰ পৰা আমি খুলি আনিলোঁ, খুলি অনাৰ পিছত যেতিয়া হোলী খেলিবলৈ যাওঁ দেখিম পেকেট ডাঙৰ কিন্তু ৰং একেবাৰে কম। এই বাজেটখন ডাঙৰ, কিতাপ ডাঙৰ, কিন্তু ইয়াৰ পিছত বেছি মছলা নাই, বেছি উন্নয়নৰ একো নাই। যেনেকৈ ফটকা আমি ফুটাওঁ, ডাঙৰ ফটকা দেখিলে বহুতে ভাবিব বহুত ডাঙৰ শব্দ কৰিব, কিন্তু যেতিয়া ফটকাখন ফুটিব সৰু শব্দ। এই বাজেটখন ঠিক তেনেকুৱাই, কথা বহুত ক'ব, বাজেটৰ পৃষ্ঠাই বহুত কথা, কিন্তু যেতিয়া উন্নয়ন হ'বলৈ যাব বেছি উন্নয়ন ইয়াতে নহয়। এই বাজেটখনে সপোন দেখুৱাইছে ঠিকেই, আশা পূৰণ কৰাৰ কথা কৈছে ঠিকেই, কিন্তু সেই আশাবোৰ পূৰণ নহয়গৈ। পুৰণি কথাখিনিকে টনা হৈছে বুলি কোৱা হৈছে বিৰোধীৰ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন জিন্দাৰৰ প্ৰতিক্ৰিয়া আছিল সেয়া। আৰু অজন্তা নেওগীয়ে বহুখিনি দাবী কৰিছে, বিভিন্ন বিষয় চুই গৈছে, কিন্তু সেয়া বিৰোধীৰ প্ৰতিক্ৰিয়া আছিল। ৰাজু বৰা পুনৰ আপোনাৰ ওচৰলৈ আহিম। বিৰোধীৰ যথেষ্ট নাৰাজ বিৰোধী বিধায়কে ইতিমধ্যে কৈছে যে আশা দেখুৱাইছে বহু, সপোন দেখুৱাইছে বহু, কিন্তু সেইখিনি কাৰ্যত পূৰ্ণ নহয়গৈ। আৰু যিখিনি পৰিকল্পনা, সেয়া এবছৰীয়া পৰিকল্পনা নহয়, সেয়া দীৰ্ঘম্যাদী পৰিকল্পনা বাজেটত পোৱা হৈছে।